এই ছয়টা জনগোষ্ঠীক জনজাতিকৰণ আহোম, মৰাণ, মটক, চুতীয়া, চাহ জনগোষ্ঠী অব্লিক আদিবাসী আৰু কোচ ৰাজবংশী এই ছয়টা জনগোষ্ঠীকে জনজাতিকৰণৰ বাবে অনুমোদন জনালে। শিডিউল কিবা কিবি অন্যান্য যিবিলাক ওলাইছে 6 নং দফা জনগোষ্ঠীকো এটা লাগি থাকিব। 6 জনগোষ্ঠীসকলে এইটো গোটেই সমস্যাটা সমাধান হ'ব নেকি? প্ল্যান কৰি কৰিছিল নেকি ৰঞ্জন মাৰি সাৰকে প্ল্যান কৰি কৰিছিল নেকি তাৰপিছত প্ল্যান কৰি কৰিছিল নেকি ৰঞ্জন মাৰি সাৰকে প্ল্যান কৰি কৰিছিল নেকি তাৰপিছত 6 শিডিউল এৰিয়া ইতিমধ্যে অসমত 3টা 6 শিডিউল এৰিয়া পাইছে আৰু যদি দুটামান 6 শিডিউল এৰিয়া কৰিব পৰা যায় তেতিয়াহ'লে কিছু হ'লেও অসম মানে সুৰক্ষা পায় এতিয়া আৰু দুটা ভৌগোলিকভাৱে এতিয়া মানে এৰিয়া ৱাইজ কথাটো আহিলে তেতিয়া আমি চিন্তা কৰিলোঁ যে ইতিমধ্যে অসমত মুভমেণ্ট এটা আছে যে 6 জনগোষ্ঠী মানে আপোনাৰ বিচাৰি আছে এছ চি ষ্টেটাছ বিচাৰি আছে সেইটো কৰিব পাৰি নেকি যে 6 জনগোষ্ঠীক যদি জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হয় তেন্তে আপুনি সমস্যাকেইটা সমাধান হ'ব। গতিকে এই বিষয়টোকে আমি এই চৰকাৰখনক আমি বুজাই দিব বিচাৰিছোঁ। আৰু কথাটো 6 জনগোষ্ঠীৰ কথাটো আগবাঢ়িলে আমি চাইছিলোঁ যে 6 জনগোষ্ঠীৰ পৰা কিছু চিট ৰিজাৰ্ভ হ'ব যদি 6 জনগোষ্ঠীৰ মানুহখিনি কৰা যায় এছ টি কৰা যায় আৰু আমি অন্তত দুটা আমি 6 শিডিউল এৰিয়া আকৌ পাম এটা আশা আমি কৰিছিলোঁ। এই কৰি আমি কথা পাতিব আৰম্ভ কৰিলোঁ কথা পাতি চেণ্ট্ৰেল এগ্ৰিকাল যে প্ৰথম আমি বিলখন ৰাজ্যসভাত আনো কাৰণ ৰাজ্যসভাত তেওঁলোকৰ তেতিয়া মানে সংখ্যাগৰিষ্ঠতা নাই গতিকে আপোনালোকে পাৰ্টিৰ লগতে লবিং কৰক আমিও চেষ্টা কৰোঁ ৰাজ্যসভাত বিল পাছ হৈ গ'লে লোকসভাত বিল পাছ হৈ যাব প্ৰব্লেম হ'ব নালাগে আমি এইটো মোটামুটি এগ্ৰি হ'ল। তেতিয়া আলফাই মাজে মাজে কৈছিলে যে এইটো বেছি দিন নাই আলোচনা কিবা এটা হ'ব গৈছে এনেকুৱা কথাবিলাক কৈছিলোঁ যদি সেইটো হয় তেনেহ'লে বাকী কথাবিলাক লৈ আলোচনা কৰিম। ঠিক এনেকুৱা সময়তে মই ঠিক আপোনাক মাহ টাইম কংগ্ৰেছৰ দিনতে শেষৰ ফালে কংগ্ৰেছৰ তেতিয়া ইয়াতে মানে হ'ল কি যে যিখিনি আমাৰ জনজাতি সংগঠন আছিলে গোটেই জনজাতি সংগঠনে ইয়াৰ বিৰুদ্ধে জাঙুৰ খাই উঠিলে দিলে গোটেই জাঙুৰ খাই উঠিলে তেওঁলোকে মেমৰেণ্ডাম দিলে দিল্লীত ধৰ্ণা দিলে ইয়াত মানে বন্ধ হয়তো দিলে মানে একদম জাঙুৰ খাই উঠিলে। যেতিয়া জাঙুৰ খাই উঠিলে তেতিয়া আমি চেণ্ট্ৰেলে আমাক মাতি পঠালে ইমিডিয়েট মাতি পঠাই ক'লে যে এই গোটেই যিমান সংগঠন আছে মানে যে প্ৰত্যেকে জাঙুৰ খাই উঠিলে আমি নাম ক'ব নাযাওঁ এতিয়া কথাটো যে আপোনালোকে তেওঁলোকক বুজাওক যে ইনক্লুচিভ যদি কনচেনচাছ নাথাকে তেনেহ'লে এইটো অসম্ভৱ কথা সকলোৰে কনচেনচাছ থাকিব লাগিব তেতিয়া এয়া সম্ভৱ হ'ব। যেনেকৈ BTC দিওঁতে সকলোৰে কনচেনচাছ আছে কোনে আপত্তি কৰা নাই বড়োলেণ্ড 6 শিডিউল দিওঁতে কিবা কিবি এই কথাখিনি যেতিয়া আহিলে তেতিয়া আমি তেওঁলোকৰ লগত কথা পতা আৰম্ভ কৰিলোঁ। আমি 6 জনগোষ্ঠীৰ যিবিলাক লিডাৰ আছিল তেওঁলোকক লগ কৰিছোঁ তেওঁলোকক ক'লোঁ যে আপোনালোকে বুজাওক আমি বুজাওঁ কিন্তু আমি সফল কাম নহ'লোঁ দিল্লীত নহয় ইয়াত দিল্লীয়ে ক'লে যে এতিয়া যিটো মণিপুৰৰ চিটুৱেশ্যন আছে দিল্লীত এতিয়া আমাক সেই কথাটো তেতিয়াই কৈছিল যে এইটো যদি দিওঁ তাত অসমত চিভিলৰ হ'ব এতিয়া সংঘৰ্ষ হ'ব কাৰণ জনজাতিসকলে ভাবিছে যে 6 জনগোষ্ঠীক যদি মানে এইটো কৰা যায় মানে বৃত্তটোৰ ভাগ কমি যাব কথাটো হৈছে কি যে আমাৰ উদ্দেশ্যটো আছিল কি যে চাকৰিৰ ভাগ কমিব স্কলাৰশ্বিপৰ ভাগ কমিব কিবাৰ ভাগ কমিব এইটো নহয় আমাৰ কথা আছিল যে পলিটিকেল ৰিজাৰ্ভেশ্যনৰ কথা আছিলে আমি এই পলিটিকেল ৰিজাৰ্ভেশ্যনটো লাগে কিন্তু মানুহৰ চিন্তাটো সেইফালেও আছে গতিকে তেওঁলোকে ক'লে যে আমাৰ ভাগ কমি যাব এনেই আমাৰ এনেকুৱা তেনেকুৱা গতিকে এইটো কেতিয়াও হ'ব নোৱাৰিব। দ্বিতীয় কথা হৈছে কি যে যিকেইটা ক্ৰাইটেৰিয়া আছে ক্ৰাইটেৰিয়াকেইটাতো ফুলফিল কৰাত মানে প্ৰব্লেমটো আছে সেইটোতো এটা সমস্যা থাকিয়ে গৈছে তাতে ভাষা লাগে কিবা লাগে হেন তেন চাইনেছ লাগে কিবা লাগে আইচলেটেড ৰেচিডেণ্ট সেইবিলাকতো আছে কিন্তু সেইবিলাকৰ কাটিং এক্ৰছ অল দিছ থিংছ আমিতো কৰিব পাৰিছিলোঁ হৈ গৈছিলে কিন্তু এইটোৰ কাৰণে নহ'লে আৰু ময়ো এইটো আজিও আপোনাক কৈছোঁ যে ভৱিষ্যতেও এইটো সম্ভৱ নহ'ব যদিহে জনজাতি ভাইসকলে এই ক্ষেত্ৰত মানি নলয় গ'ল সময় তাৰপিছত বহুত গ'ল সময় গুচি গ'ল আপুনি 12 বছৰৰ ভিতৰত প্ৰায় 6 বছৰমান 5 বছৰমান গ'লে এইটোত 4-5 বছৰ গ'লে এইটোত কংগ্ৰেছৰ ৰিজিমটো পুৰাই গ'ল বিজেপি আহিল বিজেপি অহাৰ পিছত আৰু সেইটো আনাৰ কোনো প্ৰশ্নই নাই। ইতিমধ্যে বড়োৱে কৰিছে অলপ ডিমাচা ভাইসকলে কৰিছে অলপ কাৰ্বিয়ে কৰিছে আলফাই অলপ কৰিছে এনেকৈতো কৰিব লাগিব আপুনি আমাৰ ৰঞ্জন মেমাৰী ছাৰ সোমাই আছে আৰু NDFBৰ আৰু কিছু 2-এটা ল'ৰাও সোমাই আছে তেখেতসকলক যেনেকৈ পৰা যায় মুক্তিৰ ব্যৱস্থা কৰে আমি মুকলি হ'লোঁ আৰু তেখেতসকলে সোমাই থাকিল দোষটো আৰু কাৰো কম বেছি এনেকুৱা নহয় সকলোৰে একোটো যে হস্ত সংগ্ৰাম কৰিলে এনেকুৱা কথাবিলাক হয় গতিকে মই এইটো কৰজোৰে অনুৰোধ কৰিছোঁ যে এইটো মোৰ ফালৰ পৰা কৰিছোঁ আৰু মই পাৰ্টিৰ হৈ কৈছোঁ পাৰ্টিটো আৰু শেষে তথাপি পাৰ্টিৰ হৈ কৈছোঁ যে তেখেতসকলকো যেনেকৈ পাৰে চৰকাৰৰ যিকোনো কিবা এটা ব্যৱস্থা কৰি যেন তেখেতসকলকো বাহিৰত ওলাই আহি বড়ো জাতিৰ কাৰণে কাম কৰাৰ কাৰণে সুবিধা দিয়ে আৰু নহ'লে আমি সকলো একেলগে থাকিব লাগিব কথাটো অলপ ডিছক্ৰিমিনেশ্যন নিচিনা হৈ যায় এইটো মই ব্যক্তিগতভাৱে অলপ বৰ কিবা এটা ফিল কৰোঁ আৰু কথাটো কাৰণে ফিল হয় মোৰ যে আলফাটোতো নাথাকিব মিডিয়া আলফা নাথাকে আলফা ভাঙি যাব যে ৰুলছেহে ক'ব কাৰ লগত কাৰ কি সম্পৰ্ক আছে যে ৰুলছে ফেমো নাই কাৰ লগত কি সম্পৰ্ক হ'ব মানে 371 থকাবিলাকৰ কি সম্পৰ্ক হ'ব 6 শিডিউলৰ কি সম্পৰ্ক হ'ব ILP য'ত আছে তাত কি কাহিনী হ'ব সেইটো এতিয়ালৈকে জনা হোৱা নাই সেইটো ৰুল ফ্ৰেমতহে আহিব কথাটো আৰু এনেও 6 শিডিউল এৰিয়াত বহুত সৰু মানুহ তাত নি পেলাই সংস্থাপন কৰিব নোৱাৰিব 6 শিডিউলৰ যি কণ্ডিশ্যন আছে কিন্তু গভৰ্ণমেণ্টৰ কথা কৰিব ৰুলছত যদি আহিব পাৰে 370 উঠি গ'ল কাশ্মীৰৰ পৰা সেইটো গভৰ্ণমেণ্টে কৰিম বুলি ক'লে চবেই কৰিব পাৰে সেইটো ইচ্ছাৰ কথা গভৰ্ণমেণ্টৰ কৰিব যদি সাংবিধানিকভাৱে মই সাংবিধানৰ যে বেছিক ষ্ট্ৰাকচাৰ চেঞ্জ নকৰাকৈ সাংবিধানিকভাৱে গোটেই কৰিব পাৰে অসাংবিধানিক কথা কোৱা নাই সাংবিধানিকভাৱে। তৃতীয় কথা 6 জনগোষ্ঠীকো এটা লাগি থাকিব 6 জনগোষ্ঠীসকলে এইটো গোটেই সমস্যাটা সমাধান হ'ব নেকি? এই যে যিটো মানে যিটো ছ'চিয়েল ডেমোগ্ৰাফিটো চেঞ্জ কৰিবলৈ বিচাৰিছে মানুহখিনিতো একেটাই আছে মানুহখিনি একেখিনি হৈ আছে মানুহখিনি একে ইফালে গ'লেও ইফালে হ'ব ইফালে গ'লেও ইফালে হ'ব ইফালে গ'লেও ইফালে হ'ব এইটো ডিজাইনটো কোনে বনাইছে
পলিটিকেল নেতাবিলাকে বনাইছে কাৰ স্বাৰ্থত দিল্লীৰ স্বাৰ্থত দিল্লীয়ে কয় এনেকৈ দিল্লীত যি গভৰ্ণমেণ্ট থাকিব সেই কয় এনেকৈ বনা দে এবাৰ এনেকৈ জিকিব লাগিব বিজেপিয়ে কৈছে বিজেপি এনেকৈ বনা মুছলিমখিনি এনেকৈ থাক হিন্দুখিনি এনেকৈ থাক মুছলিম এনেকৈ চেপা আমাৰ মাজে মাজে সোমাই দে মুছলিম কি কয় য'ত নেকি চব মিলাই পিনি মুছলিম মাজে মাজে সোমাই মেজৰিটি কৰ হিন্দু মেজৰিটি কৈ তাতে মানে বিজেপি আহি যাব আজি তেখেতসকলে 1.5 কোটি মানুহ যদি এছটি হ'ব লাগে অসমত সেই 1.5 কোটি মানুহৰ যিবিলাক উচ্চ জনগোষ্ঠী আছে যাৰ নেকি আজি বিদেশ বেপাৰ কৰি আছে আজি আহোমসকলৰ পৰা যিমান IAS আছে IPS আছে অসমত কাৰো সিমান নাই আজি আহোমসকলৰ পৰা যিমান ইকনমিকেলি ডেভেলপমেণ্ট ইয়াৰ সমান কোনো নাই ৰাজনৈতিকভাৱে তেখেতসকলৰ লগত কম্পিট কৰিব পৰা কোনো নাই ইভেন ৰাজস্থানৰ মিনাতকৈ তেখেতসকলে উন্নত গতিকে আজি নেশ্যনেল লেভেলত ইয়াত ডাঙৰ এটা ইম্পেক্ট আহিব আৰু সেইটোকে অসম চৰকাৰে আজি ৰাজনৈতিক স্বাৰ্থত কৰিবলৈ গৈছে কমিটিৰ কথাটো এই কমিটিটো জনজাতি তেখেতসকলে কৈছে যে সকলোৰ লগত আলোচনা কৰিব কাৰো একো ক্ষতি নকৰাকৈ এছটি কৰিম কিন্তু আমি আজি ভাৰতৰ সংবিধানটো যিমান জানো ইয়াত ক্ষতি নকৰাকৈ এছটি কৰিব পৰা আমি কোনো ৰাস্তা দেখিবলৈ পোৱা নাই গতিকে সেই কমিটিৰ লগত জনজাতিসকলৰ একো লেনা দেনা নাই জনজাতিসকলৰ বৰ্তমানৰ অসমৰ জনজাতিৰ কাৰণে কোনো কমিটি নালাগে আমাক ভাৰতৰ সংবিধানে 1950 চনতে অধিকাৰটো দি থৈছে আপোনালোক এছটি আপোনালোকৰ কাৰণে এমপ্লয়মেণ্ট এডুকেশ্যন লেণ্ড সকলোতো আপোনালোকে ৰাইট পাব পলিটিকেলি ৰাইট পাব সেইটো আমাক দি থৈছে এই যে কমিটি গঠন কৰিছে এই কমিটিটো বৃহৎ 6 জনগোষ্ঠীক মেনিপুলেট কৰি যেনেকৈ নহওক মানে বেৰ ভাঙি জেওৰা ভাঙি সংবিধানৰ সকলো সীমা চেৰাই তেখেতসকলক এছটি কৰিবৰ কাৰণে এই কমিটিটো গঠন কৰিছে গতিকে মই এইটোকে ক'ব বিচাৰিম আজি যদি 6 নম্বৰ দফাটো ইমপ্লিমেণ্ট কৰিবৰ কাৰণে যিটো কমিটি গঠন কৰিছে এই কমিটিত থকা আমাৰ বুদ্ধিজীৱীসকলে যদি অসমৰ স্বাৰ্থত সন্মানে কমিটিৰ পৰা ৰিজেন দিব পাৰিছে গতিকে আমাৰ ট্ৰাইবেলসকলৰ মন্ত্ৰী MLA সকলক মই লাজ পাইছোঁ মই দুখ পাইছোঁ মই ধিক্কাৰ দিব বিচাৰিছোঁ 4জনকৈ মন্ত্ৰী আৰু 21জনকৈ MLA থাকি কেনেকৈ এই বিলটো পাৰ্লিমেণ্টত আহিবলৈ পালে গতিকে মোৰ কথা স্পষ্ট আজি যদি জনজাতিসকলৰ কিবা ক্ষতি হয় ধ্বংস হয় এই 4জন কেবিনেট মন্ত্ৰী 21জন MLA জনজাতিমূলীয় MLA ইনক্লুডিং মুখ্যমন্ত্ৰী যি মুখ্যমন্ত্ৰী আমাক চিচিটোত বাৰম্বাৰ অভয়বাণী দি আহিছিলে এই বিলটো নাহে ইয়াৰ কোনো কিবা নহয় আপোনালোকে ভয় কৰিব নালাগে আজি যে নিমাত ইয়াতকৈ দুৰ্ভাগ্যজনক একো নাই গতিকে মই অসমত বসবাস কৰা সকলো ট্ৰাইবেলক আজি আহ্বান কৰিব বিচাৰিছোঁ আপোনালোকে চাওক চকু মেলি চাওক আজি অসমত আমাৰ 21জন MLA আছে 4জন মন্ত্ৰী আছে আৰু এইখিনি সময়ত যি অসমত নেকি 20,000 বেকলগ পোষ্ট আজিও পূৰণ নহ'ল যি অসমক নেকি আমাৰ অধিকাৰৰ আমাৰ সংস্কৃতিৰ যিবিলাক অধিকাৰ আমি পাব লাগে ভাষা সংস্কৃতি ভাষাৰ এতিয়াও পোৱা নাই যি অসমত নেকি আমাৰ জনজাতিসকলে 6 শিডিউল বিচাৰি আছিলে ৰাভা মিচিং তিৱা ইয়াৰ কোনো প্ৰপ'জেল নাই দেউৰী সোণোৱাল যিটো 6 শিডিউল বিচাৰিছে ইয়াৰ কোনো প্ৰপ'জেল নাই কিন্তু কোনো নজনাকৈ তৎক্ষণিকভাৱে সুইচ টিপি পেলাই আজি 6 জনগোষ্ঠীৰ এছটিৰ বিল লৈ আহিলে ইয়াতকৈ দুৰ্ভাগ্যজনক একো নহয় গতিকে ৰাজনৈতিকভাৱে সচেতন হওক এই কেইজন মানুহক আপোনালোকে চাই লওক আৰু অনাগত দিনত ৰাজনৈতিকভাৱে যদি প্ৰতিহিত কৰিব নোৱাৰে আপোনালোক আজিৰ পৰা উল্টি গিনতি আৰম্ভ হ'ল আপোনালোকৰ কাউণ্টডাউন আৰম্ভ হ'ল আমাৰ কাউণ্টডাউন আৰম্ভ হ'ল আৰু আমি ইয়াতে এছটি হিচাপে জীয়াই থকাটো আৰু কোনোদিন অসমত সম্ভৱ নহ'ব আৰু এই অসমত যে আমি অসুৰক্ষিত এই বিলখনে আজি স্পষ্ট কৰি দিছে যে জনজাতিসকল যে এই অসমত অসুৰক্ষিত এইটো স্পষ্ট হ'ল যাৰ কাৰণে আমি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই কৈছিলে ডিভাইড আছাম 50-50 ডিভাইড আছাম 50-50টো জিঅ'গ্ৰাফিকেল লোকেশ্যনক লৈ পেলাই 50-50 নাছিল ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ এই ডিভাইড আছাম 50-50টো আছিলে অসমখন জনজাতি আৰু অজনজাতিৰ মাজত 50-50 কৰিব লাগে যি জনজাতিয়ে নেকি ভাৰত স্বাধীনৰ আগৰ পৰা অসমৰ মাটি অসমৰ পানী অসমৰ বায়ু অসমৰ সম্পদ সকলো ৰক্ষণাবেক্ষণ দি আহিছে নিৰাপত্তা দি আহিছে যুঁজি আহিছে আজি বাংলাদেশৰ লগত যুঁজিব লাগে জনজাতিসকলে বুকু পাতি লৈছে এই গোটেই কথাবিলাক যে আজি অসমত এই জনজাতিসকলে যে কৰি আহিছে ইয়াৰ পিছৰ এটা যিটো ঐতিহাসিক ভুল আজি কৰিব গৈ আছে চকু মেলক জনজাতি ৰাইজ আৰু এনেকুৱা নেতাবিলাকক আজি নিজৰ সমাজৰ পৰা এঘুৰীয়া কৰিব নোৱাৰিলে জনজাতি আৰু অসমত জীয়াই নাথাকে জয় কুণ্ডী চক 1 নম্বৰ কথাটো হ'ল আদিত্য কাকলাৰী তেখেত ট্ৰাইবেল সংঘৰ জেনেৰেল ছেক্ৰেটাৰী সকলোৱে জানে আদিত্য কাকলাৰী MLAও নহয় সকলোৱে জানে আদিত্য কাকলাৰী MPও নহয় সকলোৱে জানে আদিত্য কাকলাৰী ডাঙৰীয়া যদি কিবা এটা ক'লে যে আমাৰ জনজাতি ট্ৰাইবসকলক এছটি দিব নালাগে বুলি ক'লে যে গভৰ্ণমেণ্টে তেখেতৰ কথা মানিব বুলি ক'ত লিখিত আছে ক'তোতো লিখা নাই মই সেইটোৱে এটা আহ্বানে কৰিম এটা ৰিকুৱেষ্ট কৰিম টু অল মাই ফেলো ব্ৰাদাৰ্ছ so called the Adivasis, so called the tree tribes, তাতে যেনেকৈ সান্তাল আছে উৰাং আছে মুণ্ডা আছে কাৰিয়া আছে এইখিনি সকলক যিসকল আমাৰ ককাই ভাইসকল চাহ বাগানত মানে বাগানীয়া বুলি তেখেতসকলক এটা আইডেণ্টিটি দিয়া হৈছে তেখেতসকলক মই এটাই আহ্বান জনাওঁ যে আপোনালোকৰ 3টা MP আছে এটা আছে ৰামেশ্বৰ তালি তেখেতে MP হয় তেখেত নট অনলি MP হি ইজ অলসো এ ইউনিয়ন মিনিষ্টাৰ আৰু ৰামেশ্বৰ তালিটোত হেতু হৈ গ'ল তাৰপিছত কামাখ্যা প্ৰসাদ দাসৰ আছে তেজপুৰৰ MLAটোৰ নামটো কি আছিল আকৌ পাহৰি গ'লো পল্লৱ লোচন দাস ৰাইজে কয় তেখেতক হাঁহিৰাম বুলি কয় 3টা MP থাকিও পাৰ্লামেণ্টত আপোনালোকৰ হৈ পেলাই আজিলৈকে আপোনালোকৰ কাৰণে এটা মাত মাতা নাই কাৰ কাৰণে মাতা নাই টু দা টি ট্ৰাইবছ ব্ৰাদাৰ্ছৰ কাৰণে
টি ট্ৰাইবছ ব্ৰাদাৰ্ছসকলৰ কাৰণে আজি তেখেতসকলৰ দুখ সুখটো কোনো মানুহে তেখেতসকলৰ গ্ৰিভেন্সটো ৰাইট জেগাত ৰাইট প্লেটফৰ্মত এড্ৰেছ কৰা নাই টি ট্ৰাইবৰ MLAs আছে সেই MLAs সকলে আজিলৈকে সদনত এটা শব্দ মই কোৱা শুনা নাই ফৰ দ্য ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট অফ দ্য টি ট্ৰাইবছ ইলেকশ্যন আহিলে টি ট্ৰাইবছ সকলক কি কয় আগতে কংগ্ৰেছৰ দিনত আছিলে কুলি আৰু কাণ কুলি মানে কাক বুজায় আদিবাসীসকলক বুজায় কাণ বুলি বুজালে মুছলিমসকলক বুজায় বিজেপিলৈ আহা দ্য প্ৰমোটেড বিজেপি সকলে সেম থিয়ৰিটো এপ্লাই কৰি আছে আদিত্য কাকলাৰীক আপোনালোকে গালি দি লাভ নাই আদিত্য কাকলাৰী তেখেতৰ যিটো ডিউটি হি বিং দ্য জেনেৰেল ছেক্ৰেটাৰী অফ দ্য ট্ৰাইবেল সংঘ ইট ইজ হিজ ৰাইট ইট ইজ হিজ ডিউটি টু ৰেজ এ ভইচ to speak on behalf of the tribal people of Assam so called the Deuri missing boror kan teketok ami daityo dia ase he kane tekete hetu teket prokar korise on behalf of us kintu apnalokor MLA thaki MP thaki apnalokor an ki president of this country India president kun hoy Draupadi Murmu who is she belongs to a Adivasi community teketor osot apnalokor abedon nibedan korise na kora nai aji je ohomot চাহ বাগানৰ ওচৰে পাছৰে মাটি থাকা কিনে কাৰ হয় আপোনালোকৰ হয় আপোনালোকে কোন হয় টি ট্ৰাইব হয় সিন্স আপোনালোকে কৈছে 200 বছৰ নালাগে আজি 100 বছৰ নালাগে 200 বছৰ বহুত বছৰ আপোনালোকে তাত বহ কিন্তু আপোনালোকৰ MLA ফৰ এক্সাম্পল পৱন সিং গাঠোৱাৰ আপোনালোকৰ ইউনিয়ন মিনিষ্টাৰ আছিলে সেই পৱন সিং গাঠোৱাৰে এদিনো সদনৰ নামাতিলে কংগ্ৰেছৰ দিনত তেতিয়া আপোনালোকে কিয় আপোনালোকৰ MP সকলক কিয় গালি নিদিয়ে আপোনালোকৰ MLA সকলক কিয় গালি নিদিয়ে আপোনালোকৰ ইনসেন্টিভ বহাব লাগে আপোনালোকক ডিসক্ৰিমিনেট কৰে আপোনালোকে এটা শব্দ নামাতে আপোনালোকক এক্সপ্লইট কৰে নন ট্ৰাইবেল সকলে যিবিলাক চাহ বাগানৰ মালিকিনি হে এক্সপ্লইটেশন ডিসক্ৰিমিনেশন অপাৰেশন সাপ্ৰেশন কৰোতে আপোনালোকৰ ছাত্ৰহন্তা আপোনালোক কিয় নিমাতি হৈ আছে দিস ইজ মাই কোৱেশ্চন টু অল মাই টি ট্ৰাইবছ ফেলো ব্ৰাদাৰ্ছ ইন আসাম শুনক আৰু এটা কথা আপোনালোকক কম আৰু আপোনালোকে দেখিছে প্ৰবেশ সুকুলাই যেতিয়া আপোনাৰ এই মধ্য প্ৰদেশত কি আসলে নামটো তেখেতৰ কি ৰাৱাত প্ৰবেশ ৰাৱাতৰ যেটা গাড মুঠি দিছিলে আপোনালোকে অসমৰ পৰা জুই জ্বলাব লাগিছিলে ইয়াত বিজেপি গভৰ্ণমেণ্ট গালি দিব লাগিছিলে বিজেপি গভৰ্ণমেণ্টৰ পুতলা আপোনালোকে জ্বলাব লাগিছিলে বিজেপি সকল আপুনি ইয়াৰ পৰা সোমাব নোৱাৰিবলৈ আপুনি চিঞৰ বাখৰ কৰিব লাগিছিলে আজি আমাৰ গাত লাগিছে যে তেখেত এটা ট্ৰাইবেল মানুহক এটা নন ট্ৰাইবেল মুঠি দিছে এই মুঠি দিয়াটো ভাল কাম নেকি এইটো ভাল কাম নেকি দিছ এ ইনহিউমেন এইটো এটা নটৰিয়াছ মানে কালচাৰ বুলি ক'ব লাগিব বিজেপি হল বুলি যে ট্ৰাইবেলৰ গাত মুঠি দিব লাগে ক'বা লিখিত আছে নেকি সেইবিলাক মানুহক আজি ডেটক ফেক কাউণ্টাৰত মাৰিব লাগে আৰু সেইজন মানুহক হেং ডেট কৰিব লাগে বুলি আপুনি আদিবাসী ছাত্ৰসন্তাসকলে এইটো আপোনালৈ কিয় মাত নামাতে আৰু আপোনালোকৰ MPয়ে ৰামেশ্বৰ তালিয়ে কামাখ্যা প্ৰসাদে কিয় MP পাৰ্লামেণ্টে কিয় এদিনো এটা মাত নামাতিলে চিঞৰ বাখৰ কৰক resign korok dom ase jodi apnar dom nai because you are a yes man you have a mentality of yes man no kete respect nai yes man no ekue nai yes man simply for namesake yes koi takar karone ei tribal sake koi t tribe boli koa blakok aji loke eku eta respect dia nai dignity dia nai eku freedom dia nai India horai koi take amar freedom ase liberty ase we are Indian boli koi kod ase apnar logor freedom ase আমি মই ট্ৰাইবেল ৰাজুদি মোৰ কত ফ্ৰীডম আছে মোৰ কত লিবাৰ্টি আছে মোৰ কত ডিগনিটি আছে কত ৰেসপেক্ট আছে না আমাক চাকৰি দিছে না পলিটিক্যালি ৰাইট আমাক দিছে আমাক কাকো দিয়া নাই মোক দিয়া নাই আপোনাকো দিয়া নাই কিন্তু আপোনালোকৰ পলিটিক্যালি 3টা MP আছে ML 7-8টা আছে অটছটা কিয় আজি অসমত কেবিনেটত আসামব্লিত গুৱাহাটীত এটা মাত মাতা নাই সেই সকল ৰাইজক আপোনালোকে এবাৰ এই আগন্তুক MLA MP ইলেকশ্যনত আপোনালোকে হুমাব দিব না নিদিয়ে হেতু আপোনালোকে কক হুমাবলৈ দিব নালাগে বুলি মই কম তেখেত সকল আপোনালোকৰ হৈ ৰিপ্ৰেজেন্ট কৰিছে আপোনালোকৰ দুখ হুকটো তেখেতে ৰিপ্ৰেজেন্ট কৰিব লাগিছিলে আসামব্লিত ইমান দুনিয়া কেবিনেট ডিসিশন লৈ আছে অহম সরকার কোটি টাকা পেলাই আছে কিন্তু আপোনালোকৰ কানে কি টকাত পেলাইছে আপোনালোকে ককচোন চাহ বাগানত যদি চাহ তুলিবলৈ যদি চাহ বাগান চাহ পুলিত যদি পাত নাই আপোনালোকে তুলিবলৈ সুবিধা নেপায় এদিন যদি হাজিৰা কৰিব নেপায় আপোনালোকৰ চৌকা নজলে সেই ইস্যুটো আপোনালোকে কিয় মাত নামাতে গালি দিয়ে কো আপোনালোকৰ লাভ নহব গালি দি কিবা লাভ আছে নেকি নাই আপোনালোকৰ যদি দম আছে গালি দিয়ক আপোনালোকৰ MLA MP মই হেতুৱে কলম থ্যাংক ইউ এই 6টা জনগোষ্ঠীক জনজাতিকৰণ আহোম মৰাণ মটক চুতীয়া চাহ জনগোষ্ঠী / আদিবাসী আৰু
কোচ ৰাজবংশী এই 6টা জনগোষ্ঠীকে জনজাতিকৰণৰ বাবে অনুমোদন জনালে আৰু ভাৰত চৰকাৰে সংবিধান সংশোধনৰ জৰিয়তে এই 6টা জনগোষ্ঠীকে জনজাতিকৰণৰ ব্যৱস্থা আজি লোকসভাত তেওঁলোকে সদৰি কৰে গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াই আমি এই ঘোষণাক ঐকান্তিকতাৰে আদৰণি জনাইছোঁ তেখেতক কৃতজ্ঞতা জনাইছোঁ অসম চুক্তিৰ 6 নম্বৰ অনুচ্ছেদ সাংবিধানিক মৰ্যাদা প্ৰদান আৰু 6টা জনগোষ্ঠীক জনজাতিকৰণৰ ঐতিহাসিক সিদ্ধান্তৰে অসমখনক খিলঞ্জীয়াৰ এক অবৈধ দুৰ্গলৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পৰিৱৰ্তন কৰিলে অসমবাসী ৰাইজৰ হৈ আমি তেখেতক কৃতজ্ঞতা জনাইছোঁ যিটো দিনত অসমৰ 6টা জনগোষ্ঠীয়ে জনজাতিকৰণৰ মৰ্যাদা পালে যিটো দিনত 6 নম্বৰ অনুচ্ছেদে সাংবিধানিক মৰ্যাদা পোৱাৰ দিনত আগবাঢ়িলে সেই দিনটোত মই সংকীৰ্ণ ৰাজনীতিৰ কথা আলোচনা কৰিব বিচৰা নাই আমি যদি খিলঞ্জীয়াৰ স্বাৰ্থত কাম কৰাটো আমাৰ অপৰাধ তেনেকুৱা অপৰাধ আমি বাৰে বাৰে কৰিম তেনেকুৱা অপৰাধ কৰাৰ কাৰণে বিজেপিৰ কাৰ্যালয় যদি জ্বলে কাৰ্যালয় জ্বলি থাকক কিন্তু আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 6টা জনগোষ্ঠীক জনজাতিকৰণ আৰু অসম চুক্তিৰ 6 নম্বৰ দফাক সাংবিধানিক মৰ্যাদা দি অসমক বিদেশীৰ আগ্ৰাসনৰ পৰা যি ৰক্ষা কৰিলে সেই ৰক্ষাই যুগে যুগে ভাৰতীয় জনতা পাৰ্টি জাতি মাটি ভেটিৰ শ্লোগানক সদায় অসমবাসীৰ বুকুত থৈ যাব আমি আজি এজন গৌৰৱান্বিত অসমীয়া আৰু এইখিনি কাম কৰাৰ কাৰণে কোনোবাই যদি আমাৰ কাৰ্যালয় জ্বলায় কোনোবাই যদি আমাৰ ঘৰো জ্বলাব আহে সেইখিনি আমি জাতিৰ কাৰণে কৰা ত্যাগ বুলি আমি মানি ল'ম আৰু আমিও আমন্ত্ৰণ জনাইছোঁ আমাৰ ঘৰো জ্বলাই দিয়ক যদি 6টা জনগোষ্ঠীক জনজাতিকৰণৰ কাৰণে আমাৰ ঘৰবোৰ জ্বলে অসম চুক্তিৰ 6 নম্বৰ অনুচ্ছেদ অসমীয়া লোকৰ বাবে বিধানসভাত আসন সংৰক্ষণ অসমীয়া যুৱক যুৱতীৰ বাবে চাকৰিত আসন সংৰক্ষণ অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীৰ ভাষা সংৰক্ষণ কৰাৰ কাৰণে যদি বিজেপিয়ে আৰু অলপ আত্মত্যাগ কৰিব লাগে বিজেপিয়ে সেই আত্মত্যাগ কৰিবলৈ সাজু হৈ আছে ছাত্ৰ সন্থাৰ লগত মই যুক্তিতৰ্ক কৰিব নোখোজো অসম চুক্তিৰ পৰিভাষা কি আছিল সেয়াও অসমৰ ৰাইজে জানে এই বিধেয়কখন যদি গৃহীত নকৰিলেহেঁতেন অসমৰ 18টা বিধানসভাৰ আসন বদৰুদ্দিন আজমলৰ হাতলৈ গুচি গ'লহেঁতেন জিন্নাৰ ওচৰলৈ গুচি গ'লহেঁতেন এই বিধেয়কখন নাগৰিকত্ব বিধেয়কখন সংশোধন কৰি নৰেন্দ্ৰ মোদীয়ে 18টা অসমৰ বিধানসভাৰ আসন অসমীয়াৰ হাতত থৈ গ'ল নাগৰিকত্ব সংশোধনী বিধেয়ক অসম চুক্তিৰ 6 নম্বৰ দফা আৰু 6টা গোষ্ঠীক জনজাতিকৰণৰ জৰিয়তে নৰেন্দ্ৰ মোদীয়ে অসম আৰু অসমীয়াক এক অবৈধ দুৰ্গলৈ পৰিণত কৰিলে গতিকে আমি তাৰ কাৰণে গৌৰৱান্বিত বিধায়কখনৰ যিসকলে অসমখনক ধৰ্মৰ ভিত্তিতেতো কৰিব লাগিব আৰু কি ভিত্তিত কৰিব লাগিব তাত কি কথা আছে এইটোতো আমি স্পষ্ট ধৰ্মৰ ভিত্তিত নকৰি কিহৰ ভিত্তিত কৰিব লাগে তাৰমানে তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছে কৰাৰ দৰে বাংলাদেশী মুছলিমক অসমত পট্টা দিব লাগে নেকি তেওঁলোকেতো হিন্দুক কাৰণে তেওঁলোকে বিৰোধিতা কৰা নাই তেওঁলোকে কৈছে লগত মুছলমান সকলো থাকিব লাগিছিল তাৰমানে মোৰ সত্ৰ গৈ থাকক মোৰ কাজিৰঙা গৈ থাকক এইটো ধৰ্মৰ ভিত্তিতে হ'ব লাগিব গতিকে ইয়াত দুখ পাবলগীয়া কথা কি আছে হোৱাট ইজ এপলজেটিক এবাউট ডেট সম্পূৰ্ণ ভুল ব্যাখ্যা ইয়াত এটাও শুদ্ধ ব্যাখ্যা চলা নাই যদি নাগৰিকত্ব বিধেয়কখন নহ'লহেঁতেন হৰভোগ চিটটো বদৰুদ্দিন আজমলৰ ওচৰত গ'লহেঁতেন জাগিৰোডটো বদৰুদ্দিন আজমলৰ ওচৰত গ'লহেঁতেন অসমৰ বৰপেটা চিট বদৰুদ্দিন আজমলৰ ওচৰত গ'লহেঁতেন বিলাচীৰ পৰা পূব সমষ্টি বদৰুদ্দিন আজমলৰ ওচৰত গ'লহেঁতেন গোলোকগঞ্জ সমষ্টি বদৰুদ্দিন আজমলৰ ওচৰত গ'লহেঁতেন লামডিং সমষ্টি বদৰুদ্দিন আজমলৰ ওচৰত গ'লহেঁতেন সোণাই সমষ্টি বদৰুদ্দিন আজমলৰ ওচৰত গ'লহেঁতেন বৰখলা সমষ্টি বদৰুদ্দিন আজমলৰ ওচৰত গ'লহেঁতেন উদাৰবান সমষ্টি বদৰুদ্দিন আজমলৰ ওচৰত গ'লহেঁতেন মঙলদৈ সমষ্টি বদৰুদ্দিন আজমলৰ ওচৰত গ'লহেঁতেন এই বিধেয়কখনে 17টা চিট অসমীয়া মানুহৰ ওচৰত ৰাখি থব সংবিধানৰ 6 নম্বৰ দফা অসম চুক্তিৰ 6 নম্বৰ দফাৰ সংশোধনে বা ইয়াৰ সাংবিধানিক মৰ্যাদাই জাতিটোক বচাই দিব আৰু 6টা জনগোষ্ঠীক জনজাতীয়কৰণে অসমক খিলঞ্জীয়াৰ এক দুৰ্গলৈ পৰিণত কৰিব মই আজি এজন গৌৰৱান্বিত অসমীয়া আৰু নৰেন্দ্ৰ মোদী নাথাকিলে একেদিনাই একে বছৰতে অসমীয়াই ইমানখিনি বস্তু কেতিয়াও নাপালেহেঁতেন 21 চনত অসমৰ মুখ্যমন্ত্ৰী হিচাপে বদৰুদ্দিন আজমলে শপত গ্ৰহণ কৰিলেহেঁতেন সেইটো কোনে কৈছে সেইটো এটা সম্পূৰ্ণ প্ৰপোগেণ্ডা 2014 চনৰ পিছত এজনো মানুহ অসমত আহিব নোৱাৰে 1,70,00,000 যিসকল মানুহে প্ৰপোগণ্ডা কৰিছে
তেওঁলোকে বদৰুদ্দিন আজমলক মুখ্যমন্ত্ৰী পাতিব খোজে তেওঁলোকে বদৰুদ্দিন আজমলক মুখ্যমন্ত্ৰী কৰাৰ নিকৃষ্টতম ষড়যন্ত্ৰৰ কাৰণে এই 1.5 কোটি মানুহৰ কথা আজি কৈ আছে আমাৰ লগত আহক বৌদ্ধিক বিতৰ্ক কৰক লাইভ টেলিকাষ্ট কৰক আমি যুক্তি দিম ক'ত 1.5 কোটি মানুহ আনাৰ কথা লিখা আছে দেখাই দিও মানে আপ টু 2014 12 ডিসেম্বৰ তেনেকুৱা মানুহ 8 লাখ আছে এই 8 লাখ মানুহৰ 5 লাখ ভোটাৰ এই 5 লাখ ভোটাৰ থাকাৰ কাৰণে হৰভোগত ৰঞ্জিত দাসৰ দৰে কোনোবা এজন অসমীয়া এমএলএ হৈ থাকিব পাৰিব জাগিৰোডত পিজুজ হাজৰিকাৰ দৰে কোনোবা এজন অসমীয়া মানুহ এমএলএ হৈ থাকিব পাৰিব মঙ্গলদৈত গুৰুজ্যোতি দাসৰ দৰে কোনোবা এজন মানুহ অসমীয়া মানুহ এমএলএ হৈ থাকিব পাৰিব বিলাসীৰ পৰা পূব গোলকগঞ্জত অশ্বিনী ৰায় চৰকাৰৰ দৰে কোনোবা এজন অসমীয়া তেওঁলোকে বিধায়ক হৈ থাকিব পাৰিব আৰু এই 8 লাখ মানুহক যদি অসমৰ পৰা খেদি দিয়ে এই গুটেই কেটা সিট বদলত যাব আজি মই নিত অসমীয়া ইয়াত কোনো এপলজিৰ কথা নাই ক্ষমাৰ কথা নাই বঙালী হিন্দুসকলৰ কথা কৈছো এই বঙালী হিন্দুসকল এই সমষ্টিত 10,000 তেওঁলোক নিজে বিধায়ক হ'ব নোৱাৰে কিন্তু তেওঁলোকে আজমলৰ মানুহ যাতে বিধায়ক হ'ব নোৱাৰে তাৰ বাবে তেওঁলোকে কাম কৰে তেওঁলোকে অসমীয়া মানুহক ভোট দিয়ে আজি তেওঁলোক যদি অতৰাই দিয়ে সেই সিটটোত আজমল মেজৰিটি হ'ব অসমীয়া মাইনৰিটি হ'ব মোক হিচাপ উলিয়াই দিয়ক এই বঙালীসকল যদি আতৰি যায় এই সিটবিলাকত অসমীয়া এমএলএ কেনেকে জিকিব মোক অংকটো টিভিত বহি ডাঙৰ ডাঙৰ কথা কৈ থকা মানুহসকলে বুজাই দিয়ক আজি দিনটোত গণপৰিষদে অসম চুক্তি কৰোতে প্ৰফুল্ল মহন্তই যেনেকে এটা ঐতিহাসিক ভুল কৰিলে আজিৰ দিনটোত অসমৰ গৌৰৱান্বিত সময়খিনিত অসমীয়াৰ লগত থিয় নহয় গণপৰিষদে আকৌ এটা ঐতিহাসিক ভুল কৰিলে যেতিয়া 6 মাহ পিছত 1 বছৰ পিছত অসমৰ মানুহে বুজি পাব যে ক্লজ 6ৰ জৰিয়তে অসমীয়া লৰা চাকৰি ৰিজাৰ্ভেশ্যন হ'ল ক্লজ 6ৰ দৰে মানকাছাৰ সালমাৰাটো গৈ পেলাই অসমীয়া মানুহ জিলা পৰিষদৰ সদস্য হ'ব পাৰিব ক্লজ 6ৰ জৰিয়তে অসমত খিলঞ্জীয়া লোকে বিধানসভাত আসন সংৰক্ষণ পাব 6টা জনগোষ্ঠীক জনজাতীয়কৰণৰ জৰিয়তে অসমখন খিলঞ্জীয়াৰ এটা দুৰ্গত পৰিণত হ'ব এই কামবিলাক যেতিয়া 6 মাহ পিছত হৈ উঠিব তেতিয়া অসমৰ মানুহৰ ওচৰত গণপৰিষদে অসম চুক্তি কৰি যি ঐতিহাসিক ভুল কৰিছিলে 71 চনৰ সময়সীমা লৈ পেলাই তেনেকুৱা এটা ঐতিহাসিক ভুলৰ আকৌ এবাৰ তেওঁলোক শিকাৰ হ'ব বুদ্ধিজীৱী হিৰেণ গোহাঁই কৈছে স্বাধীন অসমৰ কথা হিৰেণ গোহাঁই কথাটো তেওঁলোকক বাদ দিয়ক তেওঁলোকে ক্লজ 6ক ভয় কৰে তেওঁলোকে ভয় কৰে যে যদি সিটিজেনশিপ বিলখন নাহে 17টা সিট তেওঁলোকে লৈ গ'লহেঁতেন যিসকলে কাজিৰঙাত অবৈধ মাটি উফৰাই দিলে 17টা সিট আমি অসমীয়াৰ কাৰণে ৰাখি ললো আমি হিৰেণ গোহাঁইটো অসম আন্দোলনৰ দিনৰ প্ৰায় অসমীয়া বিৰোধী মানুহ এজন আপোনালোকে ডাঙৰ বুলি ভাবি থাকে মইতো হিৰেণ গোহাঁই ডাঙৰীয়া কেতিয়াবা মোৰ লগত আহি দুটা কথা পাতক অসমৰ মানুহৰ লগত খোলা হৈ যাব যে তেওঁ কাৰ এজেণ্ট ক্লজ 5 আৰু ক্লজ 6ৰ কোনো তুলনা নাই তেওঁলোকে এটা অদৰকাৰী কথা এটা আনি লৈছে ক্লজ 5 ক্লজ 6 ক্লজ 5ত বিতাৰণৰ কথা লিখা আছে ক্লজ 5 সহি হোৱা আজি 85 চনৰ পৰা আজিলৈকে 19 জন হৈ গ'ল কেইজন বিতাৰিত হ'ল এনেকুৱা টেকনিক্যাল আৰ্গুমেন্ট নানে নহয় অসমীয়া মানুহে বিধায়ক হৈ থাকিব পাৰিব অসমীয়া লৰাৰ বাবে চাকৰি সংৰক্ষণ হ'ব অসমৰ ভাষা উপভাষাবিলাক সংৰক্ষিত হ'ব তাতকৈ আৰু আমাক কি লাগে ইয়াত ক্লজ 5 ক্লজ 6ৰ বিতৰ্ক আনি কি লাভ আছে আপোনালোকে যিমান অগপৰ কথা কয় মই সিমান ক'ব নোখোজো আৰু পঞ্চায়ত ইলেকশ্যনতো আপোনালোকে দেখিছে এইটো আপোনালোকে তেওঁলোকক হিচাপ নিকাচ কৰি হেঁচা দি পেলাই আপোনালোকে কাম এটা কৰোৱালে এটা ঐতিহাসিক ভুল এটা আপোনালোকে তেওঁলোকৰ হতুৱাই কৰোৱালে গতিকে মই ভাবো কিন্তু সেই একেটা কাম আমাক কৰোৱাব নোৱাৰিব বিজেপি অফিচ জ্বলাই সেই কামটো বিজেপি কৰোৱাব নোৱাৰিব আৰু হিমন্ত বিশ্ব শৰ্মা যি এজন গৌৰৱান্বিত অসমীয়া হিচাপে থিয় হৈ আছে আমাক হিলাব নোৱাৰিব